আপুনিও বাৰু মানুহৰ সন্মুখত কথা ক'বলৈ ভয় কৰে নেকি? নাৰ্ভাছ অনুভৱ কৰে নেকি? মানুহৰ আগত কথা কোৱাটো এটা আৰ্ট হয়, এটা অতি গুৰুত্বপূৰ্ণ কলা, যাক আমি কমিউনিকেশ্যন স্কিল বুলি কওঁ। আমি জীৱনৰ সকলো কাম জন্ম হোৱাৰ পৰা আৰম্ভ কৰি জীৱনৰ শেষ দিনটোলৈকে কেৱল মাত্ৰ কথাৰ জৰিয়তে ইজনে আনজনৰ লগত কানেক্ট হওঁ বা কমিউনিকেট কৰোঁ। আৰু ইয়াৰ দ্বাৰাই আমি আমাৰ কামবোৰ ঠিকমতে কৰিব পাৰোঁ বা আনক নিজৰ মনৰ ভাৱ বুজাব পাৰোঁ। কিন্তু আপুনি বাৰু মানুহৰ লগত কথা পাতিবলৈ ভয় কৰে নেকি? মন খুলি নিজৰ ক'বলগীয়াখিনি প্ৰকাশ কৰিব নোৱাৰে নেকি? ভিডিঅ'টো শেষলৈকে চাওক, বহু কথা শিকিব পাৰিব। আপুনি যেতিয়াই বেলেগৰ সন্মুখত কথা পাতিব, আপুনি নিজকে সম্পূৰ্ণ কনফিডেন্স কৰি ৰাখক। নিজকে লুজাৰৰ দৰে ভাবি নল'ব। নিজকে বুজাওক যে আপুনি একো নজনা নহয়, আপুনিও বহুত কিবা কিবি জানে। মানুহৰ কনফিডেন্স তেতিয়াই নাথাকে যেতিয়া মানুহৰ নলেজ কম হয় বা নাথাকে। আৰু এইটো জৰুৰী নহয় যে আপোনাৰ সন্মুখত থকা মানুহজনে যি কথা জানে আপুনিও জানিব লাগিব বুলি জৰুৰী নহয়। হয়তো আপোনাৰ বেলেগ এটা বিষয়ত নলেজ থাকিব পাৰে। গতিকে নিজকে একো নজনাৰ দৰে নেদেখুৱাব। কনফিডেন্স হৈ কথা পাতক। চকুত চকুত হৈ কথা পাতিবলৈ শিকক। মানুহৰ লগত কথা পতাৰ আটাইতকৈ ডাঙৰ কথাটোৱে হৈছে সন্মুখৰ ব্যক্তিজনৰ লগত চকুত চকুত হৈ কথা পতা। বহু মানুহে মানুহৰ লগত কথা পতাৰ সময়ত ইফালে সিফালে চাই থাকে, চকুত চকুত হ'ব ভয় কৰে বা নাৰ্ভাছ হয়। আৰু তেতিয়াই সন্মুখৰ মানুহজনে আপোনাৰ যোগ্যতা আৰু নলেজ কিমান বুজি পাই যায়। আপুনি যে এজন চেল্ফ কনফিডেন্স নোহোৱা লুজাৰ মানুহ বুলি বুজি পাই যায়। আৰু আপুনি মানুহজনৰ কথাত গুৰুত্ব নাই দিয়া বুলি ভাবি অভদ্ৰামী কৰা বুলিও ভাবি ল'ব পাৰে। গতিকে মানুহৰ লগত কথা পাতোঁতে এই কথা মন কৰিব, যিমানেই ডাঙৰ প্ৰভাৱশালী মানুহ নহওক কিয়, সদায় চকুত চকুত হৈ কথা পাতক। আপুনি কাৰো ধাৰ খাই থোৱা নাই, আপুনি কোনো বেয়া কাম বা অপৰাধ কৰা নাই যে আপুনি মূৰ তল কৰি কথা পাতিব। মূৰ উঠাওক আৰু চকুত চকুত হৈ কনফিডেন্সত কথা পাতক। মানুহক চিধা চিধি হা বা না ক'বলৈ শিকক। কেতিয়াও সন্মুখৰ মানুহজনক ডাঙৰ মানুহ বুলি ভাবি নিজকে সৰু বুলি নাভাবিব। কাৰণ দুজন মানুহে যেতিয়া কথা পাতে তাত ডাঙৰ বা সৰু নাথাকে, তাত কেৱল কথা আৰু কথা পতাৰ বিষয়টোহে থাকে। যিটো বিষয়ৰ ওপৰত কথা পাতিছে তাৰ ওপৰত আপুনি যিমানখিনি জানে সিমানখিনি কওক। নজনাটো নাজানো বুলি ক'বলৈ সৎ সাহস ৰাখক। বেছি কৰিবলৈ গৈ ভুলে শুদ্ধই এগালমান বকি নিদিব, নহ'লে নিজৰে সন্মান হানি হ'ব আৰু আপুনি একো শিকিব নোৱাৰিব। পৰাপক্ষত বেছি হাত জোকাৰি বা ভৰি জোকাৰি মানুহৰ লগত কথা নাপাতিব আৰু একেবাৰে জঠৰ হৈও কথা নাপাতিব, নহ'লে সন্মুখৰ ব্যক্তিজনে আপুনি নাৰ্ভাছ হৈছে বুলি গম পাই যাব। মানুহৰ কথাৰ ওপৰত কথা কেতিয়াও নক'ব। এজন মানুহৰ কথা শেষ হোৱাৰ পিছতহে তেওঁৰ কথাখিনি ভালকৈ শুনি আপোনাৰ কথা আৰম্ভ কৰিব। প্ৰথম কথাৰ আৰম্ভণি সদায় মুখত এটা হাঁহি লৈ কৰিব, তেতিয়া সন্মুখৰ মানুহজন প্ৰভাৱিত হ'ব। বেছি উত্তেজক হৈ কথা নাপাতিব, নহ'লে আপোনাৰ বুদ্ধিয়ে কাম নকৰা হ'ব। বেছি গুৰুত্বপূৰ্ণ কথা হ'লে বেছি উত্তেজনাত আহি যিকোনো কথা কৈ নিদিব, ভাবি চিন্তি ডিচিশ্যন ল'ব। আৰু বহুত মানুহে হয়তো ভাবে যে কেৱল ইংলিছত কথা পাতিলেই বা ইংলিছত ক'ব পাৰিলেই সন্মুখৰ মানুহজন প্ৰভাৱিত হ'ব বা ইমপ্ৰেছ হ'ব। একেবাৰে ভুল কথা। আপুনি নিজেই ভাবক, ইংলিছটো হৈছে এটা ভাষা আৰু কথা পতাটো হৈছে এটা আৰ্ট বা কলা, যাক কমিউনিকেশ্যন স্কিল বুলি কোৱা হয়। ইয়াত হিন্দী, অসমীয়া, ইংলিছ ভাষাৰ কথা নাহে। আপোনাৰ সন্মুখৰ মানুহজনে যদি ইংলিছ ভাষাটো নাজানে আৰু আপুনি যদি তেওঁৰ সন্মুখত ইংলিছত কথা কৈ আছে, তেনে কি হ'ব বাৰু? মানুহজনে কিবা বুজি পাবনে? নিশ্চয় নাপায়। গতিকে লাভ কি? কথা পতাৰ এই কলাটো এনেকুৱা ধৰণৰ যে আপোনাৰ ক'বলগীয়াখিনি যাতে সন্মুখৰ মানুহজনে স্পষ্টকৈ বুজি পায়। কাৰ লগত কেনেকৈ কথা পাতিব লাগে আপুনি যাতে ভালকৈ জানে। ইয়াত ভাষাৰ কথা নাহে। আপুনি যি ভাষাতে কথা নাপাতক কিয়, আপোনাৰ কথা কোৱাৰ ধৰণ বা আচৰণটোহে আচল কথা। গতিকে যেতিয়াই মানুহৰ লগত কথা পাতিব, চকুত চকুত হৈ স্পষ্টভাৱে কোনো ভয় নকৰাকৈ কনফিডেন্সত কথা পাতিব। তেতিয়া শুনা মানুহজনো প্ৰভাৱিত হ'ব আৰু আপোনাৰ প্ৰতি দৃষ্টিভংগী পজিটিভ হ'ব।
যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ ধন্যবাদ।